পে 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 এইটো কি বস্তু মই বুজি নাপালোঁ একো কোনোবা যদি জানে মোক বুজাই দিবচোন অলপমান আমাৰ অসমত বিশেষকৈ দেই ইমান ভাল ভাল প্ৰতিভা আছে সেই প্ৰতিভাবিলাক মানে কেতিয়াও ভাইৰেল নহয় যিবিলাক অৰ্থ নাই কোনো যুক্তি নাই সেইবিলাকে ভাইৰেল হয় সঁচা কথা কৈছোঁ দেই এইটো আমি ভাবিবলগীয়া কথা আপোনালোকে মন কৰক যিটো ভাল প্ৰতিভা বা ভাল কিবা এটা কৰে কোনোবাজনে সেইটো কেতিয়াও ভাইৰেল নহয় যিবিলাকে জাবৰ জোথৰ আলু কচু সেইবিলাকে ভাইৰেল হয় আৰু এই যে আপোনালোকে দেখি আছে যে পেপে পা পা ফেচবুকটো অন কৰিবই নোৱাৰি পেপে পা পা পেপে পা মানে কি ভাষাত আৰু কি কয় কি গায় মানে বুজিয়ে নাপাওঁ মানে কথা মানে তেখেতৰ মানে অসমীয়াখিনি মই একচুৱেলি বুজি নাপাওঁ হয়তো ক'ৰবাত মানে এনেকুৱা অসমীয়া থাকিব পাৰে মই নাজানো বিশেষকৈ মানে নাচব আমি নাচিব বুলি জানো কিন্তু নাচব বুলি নাজানো মই বিশেষকৈ তিনিচুকীয়া হয় দেই তিনিচুকীয়াত আমাৰ নাচব বুলি নচলে নাচিব বুলিহে চলে হয়তো আৰু কোনোবা ছাইডত চলিব পাৰে নাচব বুলি তাত মই ক'ব নাযাওঁ কিন্তু মই একো বুজি নাপালোঁ চ' তাত ভাইৰেল হ'বলগীয়া কোনো কাৰণ নাই বা যি কি নহ'ব পাৰে ভাইৰেল হৈ গ'ল বা এতিয়া ভালকৈ মানে যিখিনি আগতে হৈ গৈছিলে সেইটো মই ক'ব নাযাওঁ এতিয়া যিখিনি নতুনকৈ মানে ক'ৰবাত অনুষ্ঠান প্ৰদৰ্শন কৰিছে সেইবিলাকত মানে তাই ভালকৈ মানে ভাল ধৰণে মানে গীত হেৰি কৰিব লাগে মই তেনেকৈ ভাবোঁ মানে আৰু কিছুমান যে এনেকুৱা ধৰণৰ অসমত মানুহ আছে নহয় মানে কি বুলি ক'ম সিহঁতৰ কথা মানে সিহঁতে বিতৰ্ক সৃষ্টি কৰিব যদি ফেচবুকত পোষ্ট এটা দি দিয়ে সিহঁতে মানে কমেণ্টত লিখিব বিতৰ্ক সৃষ্টি কৰিব সমালোচনা কৰিব কিন্তু মানে তেখেতৰ মানে যিটো প্ৰদৰ্শন কৰে ন অনুষ্ঠান প্ৰদৰ্শন কৰে সেইবিলাকো চাই থাকিব কৰি পেলাই এইটো আচলতে হ'ব নালাগে যদি বেয়াই আৰু মই ছোৱালীজনীক বেয়া বুলি ক'ব যোৱা নাই যিবিলাকে ভাইৰেল গৈছে সেইবিলাক বেয়া বুলি কৈছোঁ কিয়নো হয় তেখেতে ভুল কৰিছে বা ভুল হৈছে বুলি ভাবি লৈছোঁ যদি সেই ভুলটো মানে তেখেতৰ মানে ভুলৰ প্ৰতিটো শুধৰণি থাকে প্ৰত্যেকৰে নহয় জানো সেই ভুলৰ প্ৰতি ক্ষমা থাকে ক্ষমা কৰি পেলাই শুধৰাই দিব লাগে যিবিলাকে জানে ধৰক এইটো বস্তু নহয় বা এইটোহে তামুক বুলি পেলাই শুধৰাই দিব লাগে মই সেইটো ভাবোঁ আৰু অসমত মানে বহুতেই আছে ভাইৰেল হ'বলগীয়া মই তাৰ আগতে কৈছোঁ আমাৰ অসমত বেয়া বস্তুবিলাকে ভাইৰেল হয় আপোনালোকে সদায় মনত ৰাখিবচোন কাইলৈ যদি ডিম্পু বুঢ়াই বোলে হাগি দিলে বোলে গুখিনি বোলে গেলা গোন্ধালে বোলে কোনোবাই যদি ফটো মাৰি পেলাই দি দিয়ে সেইটো বস্তুটো ভাইৰেল হ'ব ভাল যে ল'ৰা এজনে যে ভৰি এখন নথকা বা হাত এখন নথকা ল'ৰাজনে কিবা এটা কৰিব খুজিছে বা কিবা এটা আৱিষ্কাৰ কৰিছে সেইবিলাক ভাইৰেল হ'বলৈ আমাৰ অসমত টাইম লাগে কিন্তু যে এইবিলাক অৰ্থ নথকা যুক্তি নথকা এইবিলাক ভাইৰেল হ'বলৈ 1 মিনিটো নালাগে 1 দিনো নালাগে আচৰিত কথা নহয় জানো যি কি নহওক বাৰু যি হৈ গ'ল হৈ যোৱাটোতো নোহোৱা কৰিব নোৱাৰি মানে মই এতিয়া ভাবোঁ মানে যিবিলাক ঠাইত নতুন জেগাত তাই অনুষ্ঠান কৰিবলৈ গৈ আছে সেইবিলাক জেগাত অলপ ভালকৈ যদি অনুষ্ঠানটো আৰম্ভ কৰে খুবেই ভাল লাগিব ছাপোৰ্ট কৰিও ভাল লাগিব নহয় জানো এই ভিডিঅ'টোৰ জৰিয়তে মই নিউজ চেনেলবিলাকক জনাব বিচাৰিছোঁ যে মোবাইলটোত মানে ফেচবুকটো অন কৰিবই নোৱাৰি আৰু ইউটিউবটো অন কৰিবই নোৱাৰি পেপে পাপা চ' এইবিলাক ভাইৰেল হোৱাতকৈ বা ভাইৰেল কৰাতকৈ যিবিলাক মানে এনেকুৱা কিছুমান প্ৰতিভা অসমত আছে যিবিলাকে এটা প্লেটফৰ্ম পোৱাৰ অভাৱত মানে সিহঁতৰ যি প্ৰতিভাবিলাক মনৰ মাজতে সাঁচি ৰাখিবলগীয়া হৈছে সপোন হৈয়ে আছে চ' মই ভাবোঁ এইবিলাক এই পেপে পাপা অৰ্থ নথকাবিলাক মানে বাৰে নিউজত দিয়াতকৈ মানে আগতে দিলে খতম মানে আকৌ একেটাকে উল্টা আকৌ উভতাই মানে দি থকাতকৈ বাৰে সেই যিবিলাক প্লেটফৰ্মৰ অভাৱত আছে যুৱক যুৱতী মানে চবৰে প্ৰত্যেকৰে প্ৰতিভা এটা কিছুমান আছে মানে মোৰ নহয় কিছুমানো আছে চ' সেইবিলাক পাব্লিছ কৰিব লাগে বা ভাইৰেল কৰিবলৈ চেষ্টা কৰিব লাগে এই পেপে পাপা কৰাতকৈ চ' এইখিনি কথা কোৱাত হয়তো কাৰোবাৰ গাত লাগিব পাৰে বা কোনোবা হয়তো মোক মানে বিতৰ্ক কৰিবলৈ চেষ্টা কৰিব পাৰে আচলতে যদিহে মই সঁচাকৈ ভুল কৰিছোঁ তেতিয়াহ'লে সকলো অসমবাসী ৰাইজৰ আগত মই মোৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিব বুলি আশা কৰিছোঁ আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ অৰ্থাৎ সঁচা কথাত মাত মাতিবলৈ মৰম আৰু উৎসাহ দিব বুলি আশাৰে বাট চাই আহিলোঁ ধন্যবাদ।